हेलो फ्रेंड्स আজি ভিডিওটো বৰ এটা দীঘল নহয় মই থুলমুলকে এটা ভিডিও বনাইছো যেহেতু আমি যোৱা 26 তাৰিখে ফেব্ৰুৱাৰী মাহৰ যোৱা 26 তাৰিখে আমি নাহৰকটীয়াত গৈছিলো আৰু তাতে যিখন শংকৰ সংঘৰ 91 সংখ্যক অধিৱেশন হৈ গৈছিল তাতে আমি গৈছিলো আৰু তাৰে কিছুমান মুহূৰ্ত মই আপোনালোকৰ ওচৰত থুলমুলকে দেখাবলৈ চেষ্টা কৰিছো গোটেইখন ভালদৰে দেখাব নোৱাৰিম কিন্তু যিখিনি ভিডিও কৰি লৈ আনিছিলো সেইখিনিকে মই আপোনালোকক আজি এই ভিডিওটো দেখাবলৈ চেষ্টা কৰিম আৰু যিমানখিনি পাৰো সিমানখিনি দেখাব চেষ্টা কৰিছো আপোনালোকে হেহে মোক বেয়া নাপাব যিমানখিনি পাৰিলো সিমানখিনি মই ভিডিওটো দি দিছো আপোনালোকে প্লিজ ভিডিওটো সম্পূৰ্ণকৈ চাব অধিৱেশনখনলৈ যাবলৈ আমি বহুত আগতে গাড়ীখন পাৰ্ক কৰিব লগা হ'ল যেহেতু বহুত ভকত আহিছিল আৰু গাড়ীৰ বহুত দীঘলীয়া পাৰ্কিং আছিলে আমি বহুত আঁতৰতে গাড়ীখন থৈ এখন পথাৰ আমি এদৰে হুস্কাৰি পাৰ হ'ব লগা হ'ল আৰু শিবিৰৰ ওচৰলৈ যাব লগা হ'ল এয়া চাওক বিৰাট ডাঙৰ এটা এৰিয়া কভাৰ কৰিছে এই অধিৱেশনখনে এই অধিৱেশনখন পাতিবলৈ হ'লে বিৰাট ডাঙৰ এৰিয়াৰ প্ৰয়োজন হয় যেহেতু বহুত ডাঙৰ হয় আৰু এইটো চাওক এইটো হ'ল পতাকা বেদী ইয়াতে পতাকা উত্তোলন কৰা হৈছিলে আৰু বিৰাট ধুনীয়াকৈ সজাইছিলে বহুত ধুনীয়া লাগে ইয়াতে পক্ষী দুটামানো ৰখা হৈ আছিলে কিন্তু মোৰ সেই ভিডিওটো মানে ক্লিপটো মিছ হৈ গ'ল সেইকাৰণে মই এড কৰিব নোৱাৰিলোঁ চাওকচোন ইমান ধুনীয়াকৈ সজাইছে ইয়াতে হৈ আছিলে মিটিং আৰু এইবোৰ হ'ল শিবিৰবোৰ কেইবাটাও শিবিৰ আছে ইয়াতে কেইবাটাও জেগাৰ লোকসকল ইয়াতে আহে আৰু ইয়াতে তেওঁলোকৰ ফোনবোৰ চাৰ্জ দিবৰ ব্যৱস্থা কৰি থৈ দিয়া হৈছিলে আৰু ইয়াতে ভকতবৃন্দসকলে আহাৰ গ্ৰহণ কৰিব পাৰে এয়া চাওক কিমান ডাঙৰ ভোজনালয় বিৰাট ডাঙৰ আৰু ইয়াতে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা হৈ আছিলে এয়াও মই আপোনালোকক থুলমুলকৈ দেখাই দিম বহুত ভিৰ হৈছিল কাৰণে মই ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ যিমান পাৰোঁ সিমানখিনি দেখাই দিছোঁ এতিয়া আছাম গেছ কোম্পানী BVFCL আদিকে ধৰি বিভিন্ন কোম্পানীৰ প্ৰদৰ্শনী হৈ আছিলে লগতে ইয়াতে গ্ৰন্থমেলা হৈ আছিলে সেয়াও মই আজি আপোনালোকক ইয়াতে দেখাব নোৱাৰিলোঁ যিমানখিনি পাৰোঁ দেখাই দিম আৰু ইয়াতে চিকিৎসাৰ শিবিৰো পতা হৈ আছিলে আৰু বিশিষ্ট ব্যক্তিসকলে জিৰণি কোঠা আদিৰ ব্যৱস্থা কৰি থৈ দিয়া আছিলে চাওক ইয়াতে গ্ৰন্থমেলা হৈ আছিলে ডাঙৰ মানে বিৰাটেই ডাঙৰ আপোনালোকে যদি শংকৰ সংঘৰ এনে অধিৱেশনলৈ গৈ পোৱা নাই আপোনালোকে প্লিজ এবাৰ হ'লেও গৈ চাব ইয়াতে আহিলেহে গম পোৱা যায় যে কিমান ডাঙৰ হয় আৰু কিমান ডাঙৰকৈ তেওঁলোকে এইখন মানে পাতে বিৰাট ভাল লাগে আহি মই ফ্ৰেণ্ডছ যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ আৰু আমি ঘৰলৈ উভতি আহিলোঁ বেছি ভালদৰে দেখাব নোৱাৰিলোঁ যিহেতু বিৰাটেই ভিৰ আছিলে আৰু বহুত বোকা আৰু পিছলো আছিল যিহেতু আগদিনাখন বৰষুণো দিছিলে তো ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানতে সামৰিছোঁ